নমস্কাৰ প্ৰিয় দৰ্শক মই বিশ্বৰঞ্জন আজি আপোনালোকৰ মাজলৈ আহিছো বহু দিনৰ মূৰত এই শুশ্ৰূষা চেনেলটোত মই বহু দিন আহিব পৰা নাই মই এটা বিশেষ পৰিকল্পনা কৰি আছো আমি এসেনশিয়েল মেডিকেয়াৰ প্ৰাইভেট লিমিটেড এই যেটো কোম্পানী মই আৰম্ভ কৰিছো ইয়াক আগবঢ়াই নিয়াত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো কেনেকৈ ইয়াক আগবঢ়াই নিব পাৰি কেনেকৈ আমি অসমৰ যিখিনি লৰা ছোৱালীক লৈ পেলাই আমি কৰ্মসংস্থাপন দিব পাৰো তাৰ কাৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো আৰু এটা আমি মেডিবাৰ্তা বুলি ই জাৰ্নেল এখন যেটো আমি অনলাইন উপলব্ধ ই জাৰ্নেল সেই মেডিবাৰ্তাৰ জৰিয়তে আপোনালোকে ডক্টৰ বিলাকৰ লগত কথা পাতিব পাৰিব কিছুমান ঔষধ আপোনালোকে যিখিনি ঔষধ নাপায় ওচৰৰ ফাৰ্মাসীখনত আপুনি বিচাৰি যাব পাৰিব বা তেওঁলোকে আপোনাক যোগান ধৰিব বা আপুনি ঘৰতে ল্যাবৰেটৰী মানুহ মাতি পেলাই ব্লাড টেষ্ট কৰিব পাৰিব সেই আমাৰ মেডিবাৰ্তাৰ লগত এটা এপ আছে সেই এপটোৰ জৰিয়তে এইখিনি কৰিব পাৰিব গতিকে মোৰ এই শুশ্ৰূষাৰ পৰিয়ালটো সকলোকে যিমানখিনি মানুহ মোৰ লগত জড়িত হৈ আছে সকলোকে মই অনুৰোধ জনাইছো যে মেডিবাৰ্তা ইউটিউবত আছে ফেসবুক পেজ আছে এনেকৈ আমাৰ এপ এটাও আছে গতিকে আপোনালোকে এপটো ডাউনলোড কৰিব তাৰোপৰি প্ৰথমতে এপ ডাউনলোড কৰাৰ আগতে আপোনালোকৰ প্ৰধান কাম হ'ব মেডিবাৰ্তা এই মেডিবাৰ্তা ই জাৰ্নেল এটো আপোনালোকে লাইক কৰক ফেসবুকত ফলো কৰক আৰু ইউটিউবত সাবস্ক্রাইব কৰক বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব ঠিক আছে মই আপোনালোকৰ মাজে মাজে আহি থাকিম সময় দিব পৰা নাই আপোনালোকক কিন্তু মাজে মাজে আহি থাকিম আপোনালোকে এইখিনিতে মই আপোনালোকৰ এটা কথা ক'ব লগা আছে আমাৰ এসেনশিয়েল মেডিকেয়াৰ প্ৰাইভেট লিমিটেডে এটা নতুন প্ৰয়াস কৰিছে এপটো আপোনালোকে জানেই আগৰ পৰা চলি আহি আছে এপৰ প্ৰচলন এপ আমি বনাই থকা বুলি আপোনালোকে গম পাইছে মই কৈছো আগতে কিন্তু এতিয়া আৰু এটা আমি নতুন কাম কৰিব গৈ আছো এটা মহিলা সকলৰ বাবে আমি স্যানিটাৰী নেপকিন প্ৰিপাৰেচন আমাৰ কাম চলি আছে অলৰেডি স্যানিটাৰী নেপকিনটোৰ নাম হৈছে দেৱী শুশ্ৰূষা আপোনালোকৰ মাজলৈ আহিব আপোনালোকে ইয়াক আকোৱালি ল'ব বুলি মই আশা কৰিছো আপোনালোকক জনাম ইউটিউব ফেসবুক সকলোতে আমি জনাম বা আৰু গাঁৱে গাঁৱে আমি যাম গাঁৱৰ মানুহখিনিৰ মাজলৈ যাম আৰু চহৰৰ মানুহখিনিৰ মাজতো আছুই আৰু গাঁৱৰ মানুহখিনিৰ মাজলৈ যাম যে গাঁৱৰ মানুহখিনি কেনেকৈ স্যানিটাৰী নেপকিন কিয় ইউজ কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে আৰু কিয় দৰকাৰ এই বিষয়ে আমি আপোনালোকক সজাগ কৰিবলৈ গাঁৱত যাম ঠিক আছে আপোনালোকে এইবিলাক ইনফৰমেশন পাবলৈ আমাৰ মেডিবাৰ্তা সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ পুনৰ লগ পাম